এজোপা ৰঙালাও গছত থোপা থোপে ৰঙালাও লাগিবলৈ হ'লে কেনেকৈ ৰোপণ কৰিব লাগে তাকে মই ভিডিঅ'টোত দেখাব খুজিছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবিলাকত আপোনালোকৰ যাতে স্বাস্থ্য সদায় ভালে থাকে আৰু আপোনালোকে যাতে এই বছৰটোত এটা নতুন পৰিকল্পনাৰে আপোনালোকৰ কামবিলাক কৰিবলৈ আগুৱাই যায়, তাকে ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা। আহক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে এনেকৈ সুন্দৰকৈ এটা কোৰ মাৰি খুলি বনাই ল'ব, যাক আমি অসমীয়া ভাষাত এইবিলাক ৰঙালাও জাতিলাও খুলি বুলি কওঁ। এনেকৈ সুন্দৰকৈ এটা মাজত অলপ গাঁত কৰি ৰাখিব। তাত এনেকৈ শুকান গোবৰ অলপ গোটাই ল'ব। এনেকৈ সুন্দৰকৈ শুকোৱা গোবৰ অলপ ৰাখিব। এনেকৈ সুন্দৰকৈ গোবৰখিনি দিব। তাৰপিছত অলপ এনেকৈ মিলাই মাটি অলপ এনেকৈ মিলাই দিব। এনেকৈ মাটিখিনি সুন্দৰকৈ মিলাই গোবৰখিনিৰ সৈতে এনেকৈ মিলাই ল'ব। পুলিখিনি আপোনালোকে কেনেকৈ পচাই ল'ব লাগে বা ইয়াত পুলিখিনি কেনেকৈ সুন্দৰকৈ গজাই ল'ব লাগে আপোনালোকেতো নিশ্চয় জানে। এইবিলাক চাওক, এনেকৈ এটা গিলাচত গুটি এনেকৈ ভৰাই ৰাখিব। কিছুদিন 7-8 দিনৰ পিছত এনেকৈ এটা পুলি নতুনকৈ গজালি মেলিব। এনেকৈ পুলিটো যিটো আপুনি ৰোপণ কৰিব, তাক এনেকৈ সুন্দৰে এনেকৈ গিলাচটো উলিয়াই দিব। এইবিলাক চাওক, সুন্দৰকৈ ইয়াৰ শিপাবিলাক এনেকৈ ধুনীয়াকৈ ওলালে। সুন্দৰকৈ এনেকৈ অলপ যাতে পুলিটো সুন্দৰকৈ ইয়াত এনেকৈ সুন্দৰকৈ পুলিটো তাত বহাই দিব। তাৰ পৰা ইয়াৰ কাষত সুন্দৰকৈ পানী দি দিব। পানী দি দিব। তাৰ পৰা অলপ এনেকৈ শিপাবিলাক যাতে ওলাই নাথাকে এনেকৈ পুতি দিব।
এনেকৈ সুন্দৰকৈ পুলিকেইটা এনেকৈ ৰোপণ কৰি দিব। এটা এনেকুৱা পুলিত কেৱল এনেকৈ 3টাহে পুলি ৰুব, কিয়নো এনেকৈ 3টা যদি পুলি ৰুৱে, ইয়াৰ গুৰিত যিমান আপোনালোকে সাৰ জাবৰ দিব, সেইবিলাক ইহঁতলৈ উপযুক্ত যিমানখিনি সাৰ প্ৰয়োজন হয় সিহঁতৰ কাৰণে, সেইখিনি যথেষ্ট হৈ যাব। আৰু তাৰ পৰা এই খুলিবিলাক যিমান আছে সেইবিলাকৰ দূৰত্ব কমচে কম 10-12 ফুট এনেকৈ ৰাখিব। চাওক, মই পথাৰডৰাত এনেকৈ খুলিবিলাক এনেকৈ সুন্দৰকৈ খুলিবিলাক এনেকৈ খান্দি ৰাখিছোঁ। ইয়াৰ পৰা এইটো খুলি লৈ 12-15 ফুটমান ইয়াৰ দূৰত্ব। আপোনালোকৰ যিডোখৰ মাটি তাত যদি গছবিলাক বেছি বগায়, তেন্তে আপোনালোকে খুলিবিলাক আৰু অলপ বহলকৈ ৰাখিব। মই 10-12 ফুটমান এনেকৈ দূৰত্ব ৰাখিছোঁ, আপোনালোকে 15 ফুটমান আপোনালোকে ৰাখিব। তেতিয়া গছবিলাক বেছি বগালেও ৰঙালাও যিবিলাক কলি সেইবিলাক লোকচান নহয়। আজি নতুন বছৰ বুলি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিহেতু মই খেতিৰ ওপৰত এই চেনেলটো বনাইছোঁ, সেইকাৰণে আশা কৰিলোঁ আপোনালোকক বছৰটো প্ৰথমতে এটা সুন্দৰ ভিডিঅ' এনেকৈ দিওঁ বুলি। আৰু আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট ভাল পালে বুলি মই আশা ৰাখিছোঁ। আৰু মোৰ এনেকৈ সৰু সুৰা দুটা ভিডিঅ' যিবিলাক দিছোঁ, আপোনালোকে তাতে মোক অলপ মৰম যাচি মোৰ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তাকে আপোনালোকলৈ আশা ৰাখিলোঁ। যদি মোৰ চেনেলটো ভৱিষ্যতে আগুৱাই যায়, মই ভিডিঅ' কোৱালিটি যথেষ্ট ভাল কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।